We and Karan Dada no here. Karan Dada and Midlaba and me go to Vamos. Hey guys, India's #1 ashram kele gom poa ne India's #1 ashram ইয়াত পুরা মানে ইয়াৰ ফেসিলিটি ইয়াৰ যিমান যি আছে এনে বেলেগ আশ্ৰম বিলাকত গভৰ্ণমেণ্টে সাপোৰ্ট থাকে কিন্তু বাট ইয়াৰ আশ্ৰমটো এইটো এই অমৰাৱতী আশ্ৰমটো হৈছে যে বিনা গভৰ্ণমেণ্টৰ সাপোৰ্ট অনলি ৰাইজে মিলি পেলাই গোটেই ইয়াৰ বনাইছে আৰু মোৰ অকণ পুৰা টোপনি লাগল বহি পেলাই এইটো কাৰণে মই শুই ল'লোঁ আৰু এই অকণমান বিৰচিত বনাব লাগি গ'ল আৰু তাৰ লগতে আমি ইয়াৰ কথা ক'ব বিচাৰিছোঁ যে কি আমাৰ ইয়াৰ বিল্ডিং বিলাকত যিমান আপোনালোকে বিল্ডিং দেখিছে যিমান যি দেখিছে সব গোটেই ৰাইজে দিয়া গোটেই ৰাইজে যি মন যায় এটুকে দিয়া আৰু ইয়াত যিমান আপোনালোকে দেখিছে সব ৰাইজৰে মানে গোটেই ৰাইজৰ আৰু এইটো কাৰণে ভাল লাগিলে কিন্তু ৰাইজে যে ইমান নখ জোকাৰি যে নৈ বৈ বুলি কয় এই ডাইলগটো হৈ গ'ল ইয়াত মানে নখ জোকাৰিলে নৈ বয় এইটো আৰু আমি আইতা ইহঁতৰ লগত কথা পাতিলোঁ আইতা ইহঁতক সুধিলোঁ কৰ হয় কি হয় আইতা ইহঁতে বৰ্তমান আগত কি কৰিছিলে কি হয় বহুত মানে কিছুমান টিচাৰ হয় কিছুমানে লিখক কিছুমানে কিবা কিবি এনেকৈ চবৰ বেলেগ আৰু এইকাৰণে বহুত ভাল লাগিলে মানে কথা পাতি পেলাই আৰু আমি এনেধৰণে আইতা ইহঁতৰ লগত কথা পাতিলোঁ তাৰ পাছত পাতি পেলাই আৰু কি কৰিব লাগে আৰু খানা চানাটো খাই দিলোঁ খোৱাৰ পাছত আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই এই আশ্ৰমৰ মানে কি ক'ম আশ্ৰমৰ কৈ মানে এইটো আপোনাৰ ইয়াৰ তাৰিফ মানে বেলেগ আৰু মানে ইয়াৰ টাইম টেবুল কি এইটো নাই যে আপুনি 7টা বজাতে শুব লাগিব বাট 7টা বজাৰ পৰা ফোন এলাও এনেকুৱা নহয় আপোনাৰ মৰ্জি মানে আপুনি যিমান টাইম লগে থাকে এইটো এনেকুৱা মানে কোনো এইটো ৰকটোক নাই বুলি কৈছে আৰু এইটো কাৰণে ভাল লাগিলে এইবিলাক কথা শুনি পেলাই আৰু বেলেগ আশ্ৰমবিলাকত কি হয় আপুনি কিছুমান আপোনাক লগ কৰিলেও সোমাই আহিলেও আপোনাৰ লগত টাইম স্পেণ্ড কৰিব নিদিয়ে টাইম মানে অকণমান টাইম 10-5 মিনিট টাইম দিয়ে তাৰপিছত নাই কিন্তু আমি যেতিয়া গৈছিলোঁ প্ৰায় কেইঘণ্টা প্ৰায় 4-5 ঘণ্টামান আমি সিহঁতৰ লগত কথা পাতি আছিলোঁ সেইখন ভাল লাগিলে টাইম টেবুল আছে নেকি নাই আইতাহঁতে কৈছে নাই বহুত ভাল ঘৰতকৈ মানে বহুত ভাল বুলি কৈছে আমি যেনেকৈ ঘৰত থাকোঁ ঘৰতকৈ মানে বহুত ভাল বুলি কৈছে এইকাৰণে আৰু বহুত ভাল লাগিল আইতাহঁতক লগ কৰি পেলাই আমি এনেকুৱা লাগি গ'ল যে মই এই সৰু কাললৈ মনত পৰিলোঁ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আইতাহঁতৰ লগত খেলিছিলোঁ ভাইহঁতৰ লগত খেলিছিলোঁ এইটোলৈ মনত পৰিলে আৰু আমাৰ যাওঁতে আমাৰ গাড়ীৰ চাবিখন ক'ত ত'ল আমি পাহৰি গ'লোঁ সেইকাৰণে এখন বিচাৰি আছে গাড়ী চাবিখন লাষ্টত বাৰু গাড়ী চাবিখন পালোঁগৈ পোৱাৰ পাছত আমি এতিয়া যাবলৈ ওলালোগৈ নিজৰ জেগালৈ এনেকুৱা ভাল ব্লগ ভাল ভিডিঅ' চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ আমাৰ বাৰ্থডে গিফ্ট ইয়াৰ যেতিয়া বাৰ্থডে মানে কেক কাটিছিলোঁ তেতিয়া আমাৰ ইয়াক গিফ্ট থেংক ইউ ছ' মাছ চবে অহাৰ কাৰণে আৰু গিফ্ট দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ আৰু বেলেগ এটা ভিডিঅ'লৈ